গাইজ মই মোৰ পৰিচয়টো দিছোঁ মই ফাৰ্ষ্ট মোৰ ব্লগ ভিডিঅ' বনাম বুলি ময়ো ভাবিছোঁ আপোনালোকৰ ছাপোৰ্ট যদি পাওঁ ময়ো ব্লগ ভিডিঅ' কৰিম বুলি ভাবিছোঁ প্ৰথমে মোৰ পৰিচয়টো দিওঁ মই অসম তিনিচুকীয়া ডলাৰ হয় বৰ্তমান মই এতিয়া চেন্নাইত থাকোঁ চেন্নাইতে কৰ্মৰত হৈ আছোঁ মোৰ বিশেষ এনে ভিডিঅ' বনোৱা ইমান অভ্যাস নাই ইউটিউব চেনেলটো খোলা মোৰ প্ৰায় 7 বছৰমানেই হ'ল চাগে এতিয়ালৈকে এটা দুটা পিছত কৰি 23টামান ছাবস্ক্ৰাইবাৰ হৈছেগৈ চাগৈ সেয়ে মই ভাবিছোঁ ৰেগুলাৰ ময়ো ব্লগ ভিডিঅ' কৰিম আপোনালোকে যেন মোৰ আদৰি লয় আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মন্তব্য আগবঢ়াব সিমানেই আৰু মই আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু এনে দেখাম আৰু ৰেগুলাৰ আমি কি কৰোঁ কেনেকৈ ক'ত থাকোঁ ক'ত যাওঁ কেনেকৈ এইবিলাকে আৰু ডেইলি জীৱনৰ লগত কি জড়িত হৈ থকা কিছুমান এনেকৈ আৰু ইমান অভিজ্ঞতাও নাই ইমান নাজানো বাৰু তথাপিও চাওঁ আৰু ময়ো মানে ভিডিঅ' কৰিনো এনেই আৰু কিনো কৰিম বুলি সেই বুলি ভাবিয়ে ভিডিঅ'টো বনাম বুলি ভাবিছোঁ আৰু আজিৰ পৰা হ'ব বাই বাই ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব